সেইবিলাক একদম ইনফেশ্যন আচলতে আমাৰ ইয়াত দেৰিকে পায়হি এতিয়া দুফালে দুটা কালাৰৰ জোতাটো মই 10 বছৰ আগতে পিন্ধিছিলো তেতিয়া মানুহে হাঁহিছিলে বাৰু এতিয়া কিন্তু সেইটো ইনফেশ্যন এতিয়া এইবাৰ ৱৰ্ল্ড কাপত বা অলিম্পিকত 10 বছৰমান আগতে আমাৰ ইয়াত তেতিয়া অহা নাই আজিকালি বোম্বে চম্বেত ওলাইছে বাৰু কিন্তু মানুহে পিন্ধিবলৈ সাহস নকৰে বেছিভাগে আৰু তেতিয়া গৰিমাহঁতে ইস্ত্ৰি কৰি দিয়ে জবৰদস্তি মই কওঁ যে গাতে ইস্ত্ৰি হৈ যাব বুলি কওঁ মই বোলো 10 মিনিটমান পিন্ধাৰ পিছত সি নিজে ইস্ত্ৰি হৈ যাব কিন্তু স্কুলৰ পৰা পিন্ধো মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা পিন্ধিছো টেটু আঁকিবলৈ চাগে জেগাই নাই নেকি গাটো নাই দুটাই আছে টেটু বেছি নাই আকৌ কাৰণ টেটু বেছি হলে এক্টিঙত প্ৰব্লেম হয় কেৰেক্টাৰৰ কাৰণে এইকেইটা চখ এটা আছিলে বহুত দিন চিন্তা কৰি লাষ্টত দুটা আঁকি দিলো আৰু হ'ব ইমানতে সমাপ্ত আৰু কাণফুলি মই নিজৰ কাণ ফুটোৱা মানুহ মই নিজে নিজৰ চখ নে এইটো বেলেগক দেখুৱাবলৈ কৰে টেটু ইজ এন আৰ্ট এইটো মানে থাকি ভাল পাওঁ আৰু মোৰ ষ্টাইল ষ্টেটমেণ্টটো মোৰ নিজৰ আৰু মানে বেলেগৰ নিচিনাকে মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছো এতিয়া পায়জামা ৰচি হয় এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকে পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গলি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি চব বস্তুটো দেখিবলৈ ভাল লাগিব লাগে ষ্টাইলিছ লাগিব লাগে মই সেইটোত বিশ্বাস কৰোঁ আৰু এলবাম কৰিলো ৰক কৰিছো লাষ্ট আৰু এতিয়া চিনেমাত বেছি গুৰুত্ব দিছো কাৰণ চবে জানে অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা যিমান পাৰি চিনেমাটোক আগুৱাই লৈ যাব লাগে সেইকাৰণে বেছিভাগ চিনেমাৰ মিউজিক কৰি আছো এক্টিঙো কৰি আছো বাৰু প্ৰত্যেকখন চিনেমাত এতিয়া 5টা-6টা গান বনাব লাগে তাৰপিছত আকৌ বেলেগকে গান বনাবলৈ কাৰণ গানৰ চেল নাই প্ৰথম কথা এলবামৰ চেল নাই প্ৰডিউচাৰ নাই ছেকেণ্ড কথা আজি কাৰণ প্ৰডিউচাৰ নাইকিয়া হৈ গ'ল চব এতিয়া মই সেই মা এলবামটো নিজৰ মতে কৰিছো নিজে কৰিছো চ' সেইকাৰণে এলবাম কৰিবলৈ মানে আজিকালি সেই মানসিকতাত নাইকিয়া হৈ থাকিলে কাৰণ বস্তু বিক্ৰীয়ে নাই আৰু এটা গান ৰিলিজ হোৱাৰ লগে লগে মানুহে সাহস কেনে কৰিব কৰিবলৈ সেইকাৰণে বোলো চিনেমা কৰি আছো চিনেমা বেলেগে বনাই আছে এতিয়া ভাইমন্দাৰ নতুন চিনেমাখন মই কৰিলো প্ৰিয়াৰ প্ৰিয় তাৰ গান ৰিলিজ হোৱা নাই এতিয়াও আণ্ডাৰৱৰ্ল্ড বুলি এখন কৰিলো সেইখনতো এক্টিং কৰিছো মই তাতো কেইবাটাও ধুনীয়া গান কৰিছো মিছন চাইনা কৰিলো চব গান নহয় আছিলে আৰু থিয়েটাৰৰ কাৰণেহে গাইছো মই গানটো কিন্তু গানটো মানুহে ভাল পালে কিন্তু মোৰ মা এলবামৰ কনচেপ্টটো একেবাৰে বেলেগ জানো আছে অকমান সেইটো একদম মন নাই মোৰ কাৰণ সেইটো ৰিলিজ হোৱাৰ পিছত মই মানুহৰ মুখতহে শুনিছো শুনিবলৈ সময় পোৱা নাই আৰু তাত মা শব্দটো আছে কিন্তু মোৰ যিটো মা এলবাম তাত এটা গানটো মা শব্দটো নাই মাৰ ডেফিনেশ্যনহে আছে কথাটো নাই প্ৰতিদ্বন্দ্বী কথাটো মানে প্ৰথম কথা মই এতিয়া আকৌ ছিংগাৰ হৈ থকা নাই মই ঢেৰ কাম কৰি আছো লাষ্ট 2 বছৰতে বেছিভাগ এক্টিং কৰি আছো মই 7খন চিনেমা কৰিলো চ' প্ৰতিদ্বন্দ্বী কথা নাই আৰু মই কেতিয়াও প্ৰতিদ্বন্দ্বিতা নকৰো মিউজিক 25 বছৰ হ'ল পাপন অকল 5 বছৰ হৈছে গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম মই বহুত আগতে আহিলো পাপন হাৰ্ডলি 5 years হৈছে তাৰ আৰু ভাল কাম কৰি আছে নতুন আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলো মোক উৰাই দিব নোৱাৰে এইটো লাভ নাই ৰজা এটাই থাকে মন্ত্ৰী ধেৰ থাকে আমি খুব ভাল বন্ধু এতিয়াও আমি আড্ডা মাৰো বহো সি ছিংগিং ষ্টাইল একেবাৰে বেলেগ মোৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ যদি আমি দুইটা একে ধৰণৰ ছিংগিং ষ্টাইল হ'লহেঁতেন তেতিয়া কিবা এটা চিন্তা আহিব অহাৰ যুক্তি এটা থাকিলেহেঁতেন কিন্তু সি একদম বেলেগ জনৰ ছিংগাৰ তাৰ গানবোৰো বেলেগ আৰু তাৰ কিবা বছৰ লাগিব ফুল মেচিয়ৰ বয়সৰ হ'বলৈ এতিয়া পপুলাৰ বুলি ক'বলৈ গ'লে কোন পপুলাৰ বাবু ভাল গায় দীক্ষিতে যথেষ্ট ভাল গায় ৰিচেণ্টলি মই নীলাকাশৰ তাক মই লগ পালো সি মোৰ লগত ফুটবলো খেলে মোৰ টিমত আৰু কিছুমান নতুন ল'ৰা আছে সিদ্ধাৰ্থ বুলি ল'ৰা এটা আছে ভাল গায় সিদ্ধাৰ্থ হাজৰিকা বম্বেতে থাকে সি আৰু সম্ভাৱনাময় আছে যথেষ্ট ছিংগাৰ আছে খালি এতিয়াৰ এটা কথা প্ৰব্লেম এটা হৈছে যিবোৰ নতুন মডাৰ্ণ ছং কৰিছে চব একে টাইপ হৈছে এটা ট্ৰেণ্ডে ফ'ল' কৰি আছে চবে একে ধৰণৰ ভিডিঅ' বনায় একে ধৰণৰ মিউজিক একে ধৰণৰ কথা সুৰ সেইটো হ'ব নালাগে এতিয়া মই কি কৰিছিলো মই যেতিয়া প্ৰথম ওলাইছিলো অনামিকা এটা লিমিটেশ্যন তাত সোমাই গৈছে তাৰ পৰা ওলাব লাগিব
সেইটো মই তাহাঁতক লগ পালেও কওঁ যে বেলেগ ধৰণৰ গান কৰ, অলপ যিটো কৰি আছ তাৰ পৰা আঁতৰি গুচি আহ, তেতিয়া আৰু ভাল পাব মানুহে। কিন্তু মই যেতিয়া কীবৰ্ড বজাইছিলো তেতিয়া জিতুলদাক চবে খুব পপুলাৰ আছিলে আৰু গানবিলাকো যথেষ্ট পপুলাৰ আছিলে, কেইবাটাও ধুনীয়া ধুনীয়া এলবাম কৰিছে তেতিয়া। তাৰপিছত কি কাৰণে নাজানো, লাষ্টলি জিতুলে বহুত দিন কৰি এলবাম চেলবাম কৰা নাই বা চ'ল' গানো উলিওৱা নাই। মোৰ তুমি মাথমো চিনেমাখনতে এটা গান গাইছে, লাষ্টলি ৰেকৰ্ড কৰিছে। আৰু কি কাৰণে নগোৱা হ'ল নাজানো। ফতেহ আলি খান ভাল পাওঁ, খুব শুনো, চুফি যিটো জনৰ। তাৰপিছত বাহিৰৰ ষ্টিং আছে মোৰ ফেভৰেট, ষ্টিঙক এজন গুৰু বুলি ভাবোঁ মোৰ, যদিও মই লগ পোৱা নাই আজিলৈকে। কিবা কিবি পিন্ধি থকা হৈছে, এই কাণত যে কাণফুলি মই বহুত আগৰ পৰা পিন্ধো, মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা পিন্ধিছো। টেটু আঁকিবলৈ চাগে জেগাই নাই নেকি গাটোত? নাই দুটাই আছে। টেটু বেছি নাই আকৌ, কাৰণ টেটু বেছি হ'লে এক্টিঙত প্ৰব্লেম হয় কেৰেক্টাৰৰ কাৰণে। এইকেইটা চখ এটা আছিলে, বহুত দিন চিন্তা কৰি লাষ্টত দুটা আঁকি দিলো আৰু হ'ব ইমানতে সমাপ্ত। আৰু কাণফুলি মই নিজৰ কাণ ফুটোৱা মানুহ, মই নিজৰ চখ নে এইটো বেলেগক দেখুৱাবলৈ কৰে? টেটু ইজ এন আৰ্ট, এইটো মানে অকল টেটু বুলি কোৱা নাই, গোটেই মই সামগ্ৰিক বেশভূষাটোৰ কথা কৈছো। মই বেলেগ হৈ থাকি ভাল পাওঁ আৰু মোৰ ষ্টাইল